হেল্ল' গাইজ, মই অমন্ত কলিতা। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। গাইজ, অসমৰ বাহিৰত প্ৰথমবাৰৰ বাবে হাইদৰাবাদত ৰাস পাতিছে। আজি এদিনীয়াকৈ ৰাস পাতিছে গাইজ। আজি মানে ৰাস চাবলৈ যাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গাইজ, এতিয়া মই ৰাস চাবলৈ বাইক ল'লোঁ, বাইকত যাম। আৰু মোৰ লগত গাইজ চাওক, দাদা আছে মোৰ। ৰাস চাব যাওঁ। গাইজ বাইক এতিয়া ল'লোঁ, দাদা যাব, মই যাম। নাই ৰাস চাব যাওঁ হা, দেখাম আপোনালোকক। আৰু ব'লক গাইজ, এতিয়া তাত গৈ পাই লওঁগৈ, তাৰপিছত ব'লক এতিয়া ভিতৰলৈ সোমাই যাম। চব গাইজ মানুহ চব গাইজ, পূৰা মানুহ ফিটিং হৈ আছে। পৰিৱেশ চব গাইজ, ইমান ধুনীয়া জেগা। ভিতৰত সোমাই গ'লোঁ। সাংস্কৃতিক কমিটিয়ে গাইজ আমি আমাৰ জনমভূমিৰ পৰা আমন্ত্ৰণ জনাই আনিছিলোঁ। জনমভূমিৰ পৰা আমি আমাৰ কৰ্মভূমিলৈ আমন্ত্ৰণ জনাই আনিছিলোঁ। অসমৰ সাংস্কৃতিক জগতৰ মহাময়ী অভিনেত্ৰী মেঘৰঞ্জনী আৰু নীলমণি। লগতে আমি শুনিলে অসমীয়া নাট্যনাটক তেখেতসকলে সাদৰেৰে গ্ৰহণ কৰিলে। আমাৰ দৰে আঞ্চলিক সন্তান জানাই তেখেতসকলে আমাৰ
উৎসর্গিত দৌলতবাদী যাই যেন সেইভাবেই গৌৰৱ যাত্ৰাৰ লগত আজিলৈ পৰম সৌভাগ্য সমৰ্পণ কৰিলো ভগৱতীৰ সহজপাত্ৰ আরেকটা বলেই মুহূর্ততে পরিভ্রংশ মহারাজ ভিডিঅ'টো চাই ভাল লাগে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড কমেণ্ট কৰিব। আৰু গাইজ আপোনালোকলৈ মোৰ ফালত বহুত বহুত ধন্যবাদ, কাৰণ 200কে ছাবস্ক্ৰাইবাৰ গ'ল। অসমবাসীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। বাই গাইজ, জয় আই অসম।